আপোনাৰ ঘৰখন উন্নতি আৰু সুফল লাভ কৰিবলৈ অম্বুবাচীৰ সময়ত এইকেইটা কৰ্ম ভুলতো নকৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালৈ বিনম্ৰভাৱে অনুৰোধ, নিতৌ এনেধৰণৰ ভক্তিমূলক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টি আপোনাৰ প্ৰিয় অন্য 10জন বন্ধুলৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰিব। প্ৰিয় দৰ্শক, যিসকলে ব্ৰত পালন কৰে সেইসকলে নিয়মমতে ব্ৰত পালন কৰিব লাগে আৰু যিসকলে ব্ৰত পালন নকৰে তেওঁলোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। প্ৰিয় দৰ্শক, বিধৱা মহিলা আৰু অম্বুবাচীৰ সময়ত ঋতুস্ৰাৱ হোৱা মহিলাই এই দিনকেইটাত জুইত ৰন্ধা খাদ্য নাখায়। ফলাহাৰ বা অন্য পুষ্টিকৰ খাদ্য খালে ভাল হয়। লোকবিশ্বাস মতে এই সময়ত উই পৰুৱা, গুৰি পৰুৱা, কেঁচু আদিয়েও মাটি নাখান্দে, গতিকে মাটি খন্দাৰ পৰা বিৰত থাকিব লাগে। দৰ্শকসকল, হাল কোৰ বাব নালাগে, খেতি নকৰিব, গছ ৰোপণ কৰিব নালাগে, বীজ সিঁচিবও নালাগে। পূজা পাৰ্বণকে ধৰি কোনো ধৰণৰ মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব নালাগে। পৰাপক্ষত বাকচ পেৰা আদিও খুলিব নালাগে। অম্বুবাচীৰ নিবৃত্তিৰ সময়ত ঘৰ বাৰী কাপোৰ কানি ধুই মচি পৰিষ্কাৰ কৰি ৰাখিব লাগে। এই সময়ত যিমান পাৰি ইষ্ট মন্ত্ৰ জপ কৰক। এই সময়ত দেৱীৰ মূৰ্তিত ৰঙা কাপোৰ ঢাকি ৰাখক। প্ৰিয় দৰ্শক, যদিহে আপোনালোকে অম্বুবাচীৰ নীতি নিয়ম মানি চলিছে, এইবোৰ কথা কেতিয়াও জানি বুজি ভুল নকৰিব। অম্বুবাচীৰ সময়ত আম গাখীৰ সেৱন কৰিলে সাপৰ ভয় দূৰ হয়। ঘৰ বা মাটি কিনিব নালাগে। এই সময়ত সাপক কোনো ধৰণৰ আঘাত দিব নালাগে। বিশেষ প্ৰয়োজন নোহোৱাকৈ কলৈকো যাব নালাগে। যিসকলে নিয়মিতভাৱে দেৱী, কালী, দুৰ্গা, জগধাত্ৰী, বিপত্তাৰিণী, শীতলা, চণ্ডী আদি ঘৰতে পূজা কৰে তেওঁলোকে মূৰ্তিটো ৰঙা কাপোৰেৰে ঢাকি ৰাখিব লাগে। প্ৰিয় দৰ্শক, কিছুমানে অম্বুবাচীৰ 3 দিন ব্ৰহ্মচৰ্য নিয়ম পালন কৰে। মানি চলাটো ভাল। শাৰীৰিক সম্পৰ্কত লিপ্ত হ'ব নালাগে। এই সময়ত নদীত গা ধোৱাও নালাগে বুলি কোৱা হয়। অম্বুবাচীৰ সময়ছোৱাত কেঁচা বা এৱা গাখীৰ খাব লাগে। জ্যোতিষ শাস্ত্ৰ অনুসৰি কেঁচা গাখীৰ খালে দেহত থকা বিষক্ৰিয়া নাইকিয়া হয়। অম্বুবাচীৰ আটাইকেইদিন কেঁচা গাখীৰ খোৱাটো দেহৰ বাবে মংগলজনক। দৰ্শকসকল, কেঁচা ফল-মূল এই সময়ছোৱাৰ বাবে উত্তম খাদ্য। ঘৰৰ থাপনাত এইকেইদিন ধূপ চাকি জ্বলোৱা নিষিদ্ধ কৰিব। প্ৰিয় দৰ্শক, অম্বুবাচীৰ সময়ত যদি এইকেইটা নীতি নিয়ম মানি চলে আৰু আখৰে আখৰে পালন কৰে, নিশ্চয় আপোনাৰ মংগল আৰু ঘৰখনৰ কল্যাণ সাধন হ'ব। ধন্যবাদ। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদিহে উপকৃত হৈছে নিশ্চয় ভিডিঅ'টোত সুন্দৰ কমেণ্ট এটা কৰি ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।